Hey everyone, welcome to my YouTube channel. মই বিকাশ আৰু মোৰ চেনেলৰ নাম আছে বিকাশ ব্লগ। একচুৱেলি মই ব্লগাৰ হয় আৰু মোৰ নিজৰ পাৰ্চনেল লাইফ মই শ্বেয়াৰ কৰোঁ মোৰ চেনেলটোত আৰু মাজে মাজে কিছুমান ট্ৰেভেলিং আৰু মাজে মাজে কিছুমান নলেজমূলক ভিডিঅ' বনাই যাওঁ। তো যোৱা কেইদিনমান আগৰ পৰা মই ফাৰ্মৰ ওপৰত ভিডিঅ' বনাই গৈ আছোঁ আৰু গাহৰি মুৰ্গী ছাগলী আৰু বিশেষভাৱে মই গাহৰি ফাৰ্মৰ ওপৰত ভিডিঅ' বনাই গৈ আছোঁ আৰু বলকচোন আজি গাহৰি ফাৰ্মৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ সৰু মোৰ টপিকৰ ওপৰত। তো বলক গাহৰি ফাৰ্ম খুলিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে মই ভিডিঅ'বোৰ বিশেষভাৱে তেওঁলোকৰ কাৰণে বনাই গৈ আছোঁ আৰু আপোনালোকৰ সহায় হ'ব বুলি মই ভিডিঅ'বোৰ বনাই গৈ আছোঁ আৰু আজি বলকচোন সৰু মোৰ টপিকৰ ওপৰত ভিডিঅ'টো বনাব গৈ আছোঁ আৰু যিসকলে গাহৰি পালন কৰিম বুলি ভাবি আছে আৰু তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি সহায় কৰিব। লাহে লাহে ঠাণ্ডা পৰিবলৈ ধৰিছে আৰু ঠাণ্ডা দিন আহিছে আৰু লগতে গাহৰি পালন যিসকলে কৰিম বুলি ভাবি আছে ডাঙৰ ফাৰ্ম খুলিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে বহুত বেছি অসুবিধা হয় ঠাণ্ডা দিনত আৰু যিসকলে এই কথাটো নাজানে তেওঁলোকৰ কাৰণে একচুৱেলি মই আজি ভিডিঅ'টো বনাব গৈ আছোঁ আৰু বিশেষকৈ নৱেম্বৰ ডিচেম্বৰ আৰু জানুৱাৰী এই তিনিটা মাহত আমাৰ বহুত বেছি ঠাণ্ডা হয় আমাৰ অসমত আৰু অসমত বহুত বেছি ঠাণ্ডা হয় এই তিনিটা মাহত আৰু লগতে এই তিনি মাহত যেতিয়া আমি গাহৰি ফাৰ্ম খোলোঁ আৰু যেতিয়া আমি পোৱালি ভৰাওঁ এই 3 মাহৰ ভিতৰত আমাৰ বহুত বেছি বেমাৰ আজাৰ হয় ঠাণ্ডা দিনটোত। তো তাৰ ওপৰতে মই সৰু মোৰো আজি ভিডিঅ'টো বনাব গৈছোঁ। এই 3 মাহৰ ভিতৰত গাহৰি পোৱালি বহুত বেছি বেমাৰ হয় কাৰণ যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাব গৈছোঁ কাৰণ এই 3 মাহৰ ভিতৰত গাহৰি পোৱালি মানে মৰিব পাৰে বিশেষকৈ ঠাণ্ডা দিনটোৰ ভিতৰত এই 3 মাহৰ ভিতৰত নৱেম্বৰ ডিচেম্বৰ আৰু জানুৱাৰীৰ ভিতৰত এই 3 মাহৰ ভিতৰত গাহৰি পোৱালি নানাটোৱেই বেটাৰ কাৰণ ইয়াৰ আগতে আপোনালোকে গাহৰি পোৱালি আনিব গৰম ছিজনটোত আৰু ঠাণ্ডা ছিজনটোত একচুৱেলি গাহৰি বিক্ৰী কৰাৰ সময়হে কিন্তু গাহৰি আমি ঠাণ্ডা দিনত আনিব নালাগে কাৰণ আমাৰ বহুত বেছি অসুবিধা হয়। মোৰ প্ৰেক্টিকেলি মই তাৰ অভিজ্ঞতাৰ পৰা ক'বলৈ গৈছোঁ মই যেতিয়া মই ফাৰ্মখন ডাঙৰ কৰিছিলোঁ আজি 3 বছৰ আগত তেতিয়া মই গাহৰি মোটামুটি 9টামান গাহৰি আনিছিলোঁ আৰু তেতিয়া মোৰ কি হ'ল জানুৱাৰী মাহত মই গাহৰি পোৱালি আনিছিলোঁ তাৰপিছত কি হ'ল কিছুমান বেমাৰ হ'ল গাহৰি মই ভেকচিন দিলোঁ সোৱাইন ফিভাৰ ভেকচিন দিলোঁ তাৰপিছত সোৱাইন ফিভাৰ ভেকচিন দিয়াৰ লগতে ফুট এণ্ড মাউথ ডিজিজ এইটো ভেকচিনটোও দিয়ালোঁ 2টা ভেকচিন দিয়ালোঁ তাৰপিছত কি হ'ল লাহে লাহে কিছুমান বেমাৰ হ'ল চকু ফিচ কৰি ওলোৱা যিটো ঠাণ্ডা দিনত বিশেষকৈ দেখা যায় এই গাহৰি পোৱালিৰ যিটো বেমাৰ হয় চকু ফিচ কৰি ওলায় যিসকলে ফাৰ্ম খুলিছে তেওঁলোকে জানিব এই কথাটো আৰু যিসকলে খোলা নাই তেওঁলোকৰ কাৰণে মই তেওঁলোকক সজাগ কৰিবৰ কাৰণে ভিডিঅ'টো বনাব গৈছোঁ। অলপ মানে কি চকুত কি ফিচ কৰি ওলায় আমি যেনেকৈ আমি ৰাতিপুৱা শুই উঠিলে আমাৰ চকুত যি ফিচ কৰি ওলায় তেনেকৈ গাহৰি লাহে লাহে ফিচ কৰি ওলায় লাহে লাহে সেই ফিচ কৰি ওলোৱাটো মানে কি বাঢ়ি যায় আমি ফিচ কৰি বুলি কওঁ আৰু লাহে লাহে সেই বেমাৰটো বাঢ়ি গৈকে গাহৰিকেইটাৰ কি হয় চকুকেইটা দেখা নোপোৱা হৈ যায় তাৰপিছত লাহে লাহে খৰা বেমাৰটো হয় লাহে লাহে খোজকাঢ়িব নোৱাৰা হয় লাহে লাহে দানা খাব নোৱাৰা হয় লাষ্টত কি হয় যিমানেই ভেকচিন দিয়ক বা যিমানেই বেজি দিয়ক লাষ্টত কি বেমাৰটো আমি ঠিক কৰিব নোৱাৰোঁ। মোৰ নিজৰ পাৰ্চনেল অভিজ্ঞতাৰ পৰা এই কথাটো ক'বলৈ গৈছোঁ এই 3 মাহৰ ভিতৰত আপোনালোকে যাতে গাহৰি পোৱালি নানে আৰু পাৰিলে এই 3 মাহৰ আগতেই আপোনালোকে গাহৰি পোৱালি আনিব কিন্তু মই বিশেষভাৱে কৈছোঁ আপোনালোকক এই 3 মাহৰ ভিতৰত আপোনালোকে গাহৰি পোৱালি নানিব। একচুৱেলি মই অনুৰোধ কৰিছোঁ যাতে এই 3 মাহৰ ভিতৰত আপোনালোকে গাহৰি পোৱালি নানে আৰু যদি কিছুমানে ধৰক গাহৰি পোৱালি আনিব বিচাৰে এই 3 মাহৰ ভিতৰত ফাৰ্মখন যাতে অলপ উন্নত মানৰ অলপ বনাই লওক আৰু লাহে লাহে কি ফাৰ্মখনৰ চাৰিওফালটো যাতে বস্তাইদি আপোনালোকে থাকে যেনেকৈ কিন্তু মৰাপাটৰ যিটো বস্তা আমি যিটো মানে মৰাপাটৰ যিটো বস্তা সেই বস্তাটো যাতে চাৰিওফালে ফাৰ্মৰ চাৰিওফালটো যাতে ঢাকি দিয়ে আৰু লগতে যাতে কোনো পধ্যে মানে ভিতৰত ঠাণ্ডা হাৱাটো সোমাব নোৱাৰে ফাৰ্মৰ ভিতৰত সেইটো কাৰণে মই কথাটো ক'বলৈ গৈছোঁ কাৰণ বহুতখিনি মানুহে মানে কি ফাৰ্মটো আমাৰ চাইণ্টিফিকেলি বনোৱা নাযায় তো তাৰ কাৰণে আমাৰ সেই অসুবিধাবোৰ হয়। এনে নৰ্মেলি যে আমি ফাৰ্মখন যেনেকৈ আমি পালন কৰোঁ গাহৰি যেনেকৈ বাহিৰত ৰাখোঁ বা বেৰ দিকে সামান্য বেৰ দিকে আমি যেতিয়া ফাৰ্মখন খুলিম তেতিয়া ঠাণ্ডা দিনটো বেছিভাৱে অসুবিধা হয় ঠাণ্ডা দিনটোত গৰম দিনৰ কাৰণে ইমান এটা অসুবিধা নহয় কিন্তু ঠাণ্ডা দিনত সেই প্ৰব্লেমটো আমাৰ বেছি হয়। গতিকে মই বিশেষভাৱে অনুৰোধ কৰিছোঁ আপোনালোকক যেতিয়া এই 3 মাহৰ ভিতৰত যদি আপোনালোকে গাহৰি পোৱালি আনে তেতিয়াহ'লে কি কৰিব এই ফাৰ্মখনৰ চাৰিওফালটো যাতে বস্তাই দি ঢাকাই দিয়ে মানে যাতে কুঁৱলী পৰিব নোৱাৰে বা বতাহ আহিব নোৱাৰে ঠাণ্ডা বতাহটো সোমাব নোৱাৰে সেই বস্তুটো বহুত বেছি ধ্যান দিব নহ'লে এই বেমাৰকেইটা বহুত বেছি মানে এটেক কৰিব পাৰে গাহৰিকেইটাক মানে সম্ভাৱনা বহুত বেছিয়ে 90% সম্ভাৱনা হ'বই যাতে এই বেমাৰকেইটা ঠাণ্ডা দিনত যদি আপোনালোকে গাহৰি পোৱালি আনে এই বেমাৰকেইটা নিশ্চয় হ'বই কাৰণ মই প্ৰেক্টিকেলি আৰু পাৰ্চনেলি মই এই অভিজ্ঞতাৰ পৰা মই কথাখিনি ক'বলৈ গৈ আছোঁ আৰু বহুতৰ মই দেখা পাইছোঁ ঠাণ্ডা দিনতে বেছিভাগ গাহৰিকেইটা মৰে। গৰম দিনত কি হয় গাহৰিকেইটা অকল গৰমৰ কাৰণে অলপ অসুবিধা হয় বা তেতিয়া আমি অলপ তেওঁলোকক চাই থাকিব লগা হয় আৰু অলপ পানী চানী ঢালি দিলে বা
অলপ বতাহ সোমোৱা জেগাত থৈ দিলে মানে সেই কি কয় ইমান এটা দিগদাৰ নহয় কিন্তু সেই ঠাণ্ডা দিনকেইটাত একচুৱেলি আমাৰ বেছি গাহৰিকেইটাক আমি চোৱাটো বেছি দৰকাৰ কাৰণ যেতিয়া সৰু পোৱালি হৈ থাকে তেতিয়া সিহঁতক ঠাণ্ডাটো বেছি লাগে কাৰণ সেই 3 মাহৰ ভিতৰতে ঠাণ্ডাটো বেছি হয় নৱেম্বৰ ডিচেম্বৰ আৰু জানুৱাৰী 3 মাহৰ ভিতৰতে আমাৰ ঠাণ্ডাটো বেছি হয় লগতে কি সেই 3 মাহৰ ভিতৰতে গাহৰি পোৱালিকেইটা বেছি মৰিব পাৰে গতিকে মই বিশেষভাৱে অনুৰোধ কৰিছোঁ আপোনালোকক সেই 3 মাহৰ ভিতৰত আপোনালোকে যদি গাহৰি পোৱালি আনে ফাৰ্মখন ভালদৰে বনাই ল'ব খালি বস্তা দি ঢাকাই দিব যাতে মানে ঠাণ্ডা হোৱা কোনো পধ্যে সোমাব নোৱাৰে আৰু গাহৰিকেইটাক মাজে মাজে আপোনালোকে কি কয় পাৰিলে তেওঁলোকৰ কাৰণে ফ্ল'ৰটো অলপ কি কয় এইটো অলপ খেৰ চেৰ পাৰি দিব যাতে ঠাণ্ডা সোমাব নোৱাৰে তেওঁলোকৰ গাত মানে জ্বৰ যাতে হ'ব নোৱাৰে বা সেই মই যিটো কৈছোঁ সেনেকুৱা ধৰণৰ বেমাৰ যাতে এটেক কৰিব নোৱাৰে তাৰ কাৰণে ফাৰ্মটো চাৰিওফালে কি কয় বস্তা দিয়াৰ বাহিৰেও ভিতৰত যাতে আপোনালোকে খেৰ চেৰ দিয়ে ধানৰ খেৰ দিয়ে যাতে সিহঁতক গৰম ভাৱটো তেওঁলোকৰ গাত থাকে তো এইখিনিয়ে মই আজি এই ভিডিঅ'টো বনালোঁ আৰু আহি থকা দিনত ভাল ভিডিঅ' বনাই যাম আৰু আজি সৰু মোৰ টপিকৰ ওপৰত মই ভিডিঅ'টো বনালোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বিশেষভাৱে অনুৰোধ কৰিছোঁ আৰু যাতে এই 3 মাহৰ ভিতৰত আপোনালোকে গাহৰি পোৱালি পাৰিলে নানিব আৰু যিসকলে আনিব বিচাৰে তেতিয়াহ'লে ফাৰ্মখন অলপমান ভালদৰে বনাই ল'ব মই যেনেকৈ কৈছোঁ চাৰিওফালে বস্তা দিব তাৰপিছত কি কয় এইটো যাতে ঠাণ্ডা তেওঁলোকক নোসোমাই ভিতৰত খেৰ দিব এইখিনি অলপ ব্যৱস্থা কৰিলে তেওঁলোকৰ এই বেমাৰকেইটা যাতে নহ'ব বুলি মই ভাবোঁ কিন্তু যদি কি কয় এইটো হেৰি যদি সিহঁতক যদি ধ্যান দিয়া নাযায় এইকেইটা বস্তু যদি আপোনালোকে নকৰে বা সামান্যকৈ তেওঁলোকক যাতে যেনেকৈ মানে আপোনালোকে ৰাখি আহি আছে তেওঁলোকক যদি ৰাখে তেনেকৈ এইকেইটা বেমাৰ তেওঁলোকক এটেক কৰিব পাৰে আৰু আপোনালোকৰ লছ হ'ব পাৰে গতিকে আজিলৈ ইমানে আহি থকা দিনত আৰু ভাল ভিডিঅ' বনাই যাম আৰু তো আজিলৈ ইমানে আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো আৰু আজিলৈ ইমানে বাই বাই